সো গাইস বলক আজি শেষৰটো বলবম মন্দিৰৰ পৰা আহোঁ তো চাই লওঁ তো আছে আমাৰ লগত বৰ্তমান দেৱদেউতি আৰু ইফালে আছে কৌশিক ভাই দেউচি এইবাৰ দেখো মুখা অঁ তো এতিয়া যাই লওঁ বলবমলৈ তাৰপিছত যাবলৈ আৰু দুজন আছে আগৰ পিনে কৈছে আমাৰ অৱশেষত পেট্ৰল শেষ হ'ল এখন গাড়ীত তো চাব পাৰি আমাৰ বিশাল ভাই তো বৰ্তমান আমাৰখনত শেষ হোৱা নাই আমাৰখনত ভৰা গ'ল এতিয়া মানে এতিয়া নহয় কেতিয়াবাতে ভৰাইছোঁ তো চাব পাৰি তো এতিয়া আমি আহি পালোঁ ইয়াতে চাব পাৰে আগত দি কিমান মানুহ তো বৰ্তমান আমি গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈ ল'লোঁ তো এতিয়া আহিলোঁ এইটো পিনে একদম মানুহবিলাকে পায়স খিচাৰি এনেকৈ দি আছে ফাৰ্ষ্ট আমি দৰ্শন কৰি আহোঁ তাৰপিছত খিচাৰি চিচাৰিবিলাক খাই আছোঁ এনেকৈ ভক্তগণ ৰাইজবিলাকে আহি আছে আৰু ইয়াতেও আজি বলবম শেষৰটো বলবম বুলি বাবাক ধূপ চাকিবিলাক জ্বলোৱাই দিলোঁ তো এতিয়া সেৱা কৰিবৰ কাৰণে যাই লওঁ ওপৰলৈ আৰু ইয়াতে চাব পাৰে কিমান ভক্তবান ৰাইজ মানে ইফালে আৰু নামচাইবিলাক ধৰি আছে যিটো আজি শেষৰটো বলবম শাওণৰ মাহৰ আৰু ইয়াতো এতিয়া লাইন পাতিব লাগিব ভিতৰত সেৱা কৰিবৰ কাৰণে তো কিছু সময় থাকোঁ তাৰপিছত সেৱা চেৱা কৰি এতিয়া আহি পালোঁ আৰু ইয়াতে নাম ধৰি আছে তাৰে কিছু সময় পিছত আৰু আমি ওপৰলৈ যাই লওঁ তো আহি পালোঁ যে শ্ৰীৰাম মন্দিৰ মতলব হনুমান চিৰ আৰু এনেকৈ মানুহবিলাকে চিৰি বগে বগে গৈ আছে ওপৰলৈকে আৰু আগত দেখি একদম জামে জামে লাগিব ধৰিছে চাগে তো পিছপিনেও আহি আছে মানুহ পূৰা এনে কৈছা चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या গাইছ বৰ্তমান আহি পেলাই আমি মন্দিৰৰ ওপৰলৈকে এতিয়া মানে গোটেই ওপৰত যোৱা নাই কিন্তু মাজৰ ঠাইত আৰু ওপৰত নাযাওঁ বুলি ভাবিছোঁ তথাপিও মানুহৰ একদম ভিৰ আজি তো পূৰা মজা লাগছে আজি আহি কিনে বলবমত জয় শংকৰ আৰু ইফালে চাব পাৰে কিমান মানুহ আজি বাপৰে বলবম तू ही जाने क्या बुरा है क्या भला তো এইটো হৈছে আমাৰ বিজয় ভাই ফটো পোষ্ট দি আছে এতিয়া স্মাইল প্লিজ আজি মোৰ লাষ্ট নিশা বলবমত অঁ আজি এতিয়া মানুহ অভাৰ হৈছে মানুহ অভাৰ একদম ইফালে চাব পাৰে অভাৰ হোৱাৰ কাৰণে য়েছ এতিয়া ভাল লাগক এনেকৈ চলি যাওক আমাৰ বলবম এখন অঁ আৰু লগতে ইয়াতে আজি ভোগো দিছে নহয় মই ভোগ এটা দিছোঁ ইয়াত বলবম অহা মানুহখিনি খাব পৰাকৈ অঁ সৰু সুৰাকৈ কথা নাই বাবাই তাকে সন্তুষ্ট মানুহে খাব জয় শংকৰ तेरे रास्ते पे मैं तो आँख मूंद के चला আৰু এতিয়া আহিলোঁ আমি ভোগ খাবৰ কাৰণে ইয়াতে বৰ্তমান লাইন পাতি ল'লোঁ মানে এতিয়া একজাৰে খাই লৈ উঠিলে আৰু বৰ্তমান চাফ চিকুণত লাগি আছে মানুহবিলাকে তো আমি এনেকৈ ৰৈ আছোঁ তো এতিয়া আহিলোঁ ভিতৰলৈকে বৰ্তমান ডিছ পাৰ্টবিলাক দি দিলে তো আৰু কিছু সময় পিছতো খিচিৰিবিলাকো দি দিব আমি গোটেইবিলাকে লাইন বাই বহি গ'লোঁ তো এতিয়া খিচিৰিও দি দিলে আমি এতিয়া খালে হ'ল আৰু ইয়াতেও বাবাক পূজা কৰিছে শিৱ ভক্তবিলাকে হাই গাইছ গাইছ বৰ্তমান আমি ভোগটো খাই ল'লোঁ বৰ্তমান আমাৰ বিশাল ভাই দিয়া ভোগটো তো লগতে ৰাইজেও দিছে তো আমি গোটেইবিলাকে ইয়াতে এতিয়া বহি ল'লোঁ আৰু বিশালে তো আমি আৰু ওপৰলৈ কটাই নগ'লোঁ আকাশী গংগাৰ তাইলৈকে কাৰণ মানুহৰ বহুত ভিৰৰ লগতে মোৰ অকণমান ভৰিটো অসুখ হৈ আছে গাইছ বৰ্তমান 12টা বাজিল এতিয়া মানুহ চানুহ কমি গ'ল তো চাব পাৰে তো আমিও এতিয়া আৰু ঘৰলৈ যাওঁ मेरे मन में शंकर तू बसा है उस तरह मुझे भरम था जो है তো গাইছ আমাৰ বৰ্তমান অৱস্থা এতিয়া এনেকুৱা ঘৰৰ পৰা হৈছোঁ অলৰেডি কিন্তু এখন গাড়ী বেলেগত নিছিলোঁ এতিয়া থৈ দিলোঁ আৰু আমাৰ বিশাল ভাইৰ গাড়ীখন
ঠেলাব লগা হৈছে তেল চেল গোটাই শেষ হৈ গ'ল দোকানো এতিয়া এই ৰাতি বন্ধ সেই এটা কথা তো আৰু অকণমান এতিয়া পালোঁ পানী অফিচ তো জাষ্ট অকণমান গ'লে আৰু আমাৰ ঘৰ পাই পানী তো আজি ভিডিঅ'টো জাষ্ট যিমানতে আছিল কেনেকৈ আপোনালোকে কমেণ্ট কৰি জনাব আশা থাকিল তো যদি চেনেলটো নতুন পাইছে ছাবস্ক্ৰাইব যাতে কৰি দিব নাপাহৰে তো আজিলৈ ইমানতে তো বাই বাই